কেনেকুৱা আপোনাৰ গলৰ পৰা কি লুটিয়ালে গৈছে? মই স্কুল টিচাৰ ডিএনএ কাহাই স্কুল কোকৰাঝাৰত। স্কুলৰ পৰা খোজকাঢ়ি মই শান্তিনগৰ মণ্ডলপাৰাত থাকোঁ। তাত মই খোজকাঢ়ি যাব লৈছিলোঁ। তেতিয়া দুজন মানুহ বাইকত আহি মোৰ গলাৰ চেইনটো পাৰি লয়, মোৰ ডিঙিৰ চেইনটো। তাত পিছত মই শ্ল' কৰি দিছিল। তেতিয়া মোৰ কাষত যেতিয়া আহিছে, মোৰ হাতত এটা বেগ আছিল, সেইকাৰণে মই ধৰিব নোৱাৰিলোঁ। তো মই চিৎকাৰ দিলোঁ। চিৎকাৰ দিওঁতে প্ৰচুৰ স্পীড বাঢ়াই দি সিহঁতে পলাই গ'ল। মানুহ গৈছিল পিছত, বাইক লৈ গৈছিল, কিন্তু সিহঁতৰ বাইক ইমান স্পীড যে পিছতে কোন মানে টাৰ্ণিঙত গ'ল না সোজা গ'ল দেখিব পৰা নাই। সোজা স্পীডত গুচি গৈছে। কি বাইক আছে? পালচাৰ? পি দিয়ে কিজন আছে, পিচাৰ নে পিচ্ছু। বাইকত আছিল, হেলমেট পিন্ধিছিল? হেলমেট পিন্ধিছিলেন, কিন্তু দুইজনের কাজ উঠানো আছে, তুলি দিয়া আছে। কেইটামান সময়ত ঘটনা হৈছে? 12:30 মানত। 12:30 দিন দুপুর। আপোনাৰ গলৰ চেইন কিমান মূল্যৰ আছে? মানে 33.5 গ্রাম। আৰু কিমান মূল্য হ'ব? এতিয়াতো 1,22,000 চলি আছে 10 গ্রাম। এই 33.5 গ্রাম আছিল। কিমান হ'ব? কিমান হ'ব? 4 লাখৰ ওপৰত। এতিয়া আপুনি ঘটনা সংক্ৰান্তত তদন্ত কৰিবৰ বাবে থানাত এজাহাৰ দিছে? আজি এফআইআর দিল। পুলিশ গৈছিল আগতে, ঘৰত পাড়ার সিসি ক্যামেরার পৰা ফটো তুলি নিয়ে আহিছে। নম্বরটাও পাওয়া গেছে। আপনি কি শিক্ষয়িত্রী? হয়। তো আগে দিছে কোকৰাঝাৰৰ এনেকুৱা হৈ থাকে নেকি? হৈ থাকে। ইয়াৰ আগতে এই যে মিলন তীৰ্থ ক্লাব আছে, ওইটাও শান্তিনগৰত। মিলন তীৰ্থ ক্লাবৰ ওচৰত এজন মহিলাৰ লৈ গৈছিল। কত মাহ হয়? 2 months আগত। পুলিশে পেট্রোলিং নকৰে নেকি? করে। আর মই তো এত ঘরের পৰা বাইর হও না, যেহেতু মই অত খেয়াল করা নাই। নিশ্চয়ই বাইর হয়। আর আরক্ষী প্রশাসনক কি আহ্বান কৰিব? মই আহ্বান কৰিম যে নিরাপদভাৱে যাতে মহিলাবিলাকে চলিব পাৰে আৰু এনেকুৱা ঘটনা নঘটে। এইটো দিন দুপুৰত। ৰাতিপুৱাতো অকলে সাৱধানে থাকে, কিন্তু দিনততো এত সাৱধান হ'ব নোৱাৰে। এইটোই। দিন দুপুৰতো মানে নিরাপদ নহয় নেকি? এই যে ছিনতাই বাজগুলি ঘুরি ফুরি আছে, মানুষ তো চিনা না যায়। বাইকত তো বহুত মানুষ চলাফেরা করে, কোনে চোর আর কোনে কি ভাল মানুষ, এইটো বুঝা না যায়। আপনি অকলে আছেন? মই অকলে আছিলো। আগে পিছে মানুহ নাছিল? আগৰ পিছে এটা ল'ৰা মোক ক্ৰছ কৰি গৈছে, সেই ল'ৰাটো পিছত দৌৰাইছে, কিন্তু এইটো স্পীডত গুচি গৈছে। বিৰাট স্পীড। কৰিলেও নাপালে? না, পলাই গৈছে? পলাই গৈছে সোজা একদম।